মাই চেনেল আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি শনিবাৰ উইকেণ্ডত ভাবিলোঁ ক'ৰবাত ওলাই যাওঁ আৰু আৰ্নিকো অকণমান কিবা কিবি দেখাওঁ বুলি ভাবিলোঁ সেইকাৰণে আমি তিতাবৰ বালিজান বুলি জেগা এটাত এখন মিউজিয়াম খুলিছে এয়া মোৰ পিছফালে এখন চাওক ঠেংগাল মিউজিয়াম বুলি এখন মিউজিয়াম খুলিছে পুৰণা কিবা কিবি বস্তু সংৰক্ষণ কৰা হৈছে ভাবিলোঁ তালৈকে অলপ ওলাই আহোঁ আৰ্নিকো অলপ কিবা কিবি দেখাওঁ সি অলপ ভাল পাব আজিকালি য'ত যাওঁ সি ভাল পাব বুলি সেইটো কথা মনত ৰাখিয়ে যাব লাগে যাতে সি অলপ এনজয় কৰিব পাৰে খেলিব পাৰে সেইকাৰণে আহিছোঁ আৰু ভাবিলোঁ আহিছোঁ যেতিয়া আপোনালোককো অকণমান কিবা কিবি দেখাই দিওঁ তেন্তে গোটেই ভিডিঅ'টো চাই থাকিব আৰু শেষত জানিব নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল बोला এতিয়া মিউজিয়ামৰ ভিতৰলৈ যাব লৈছোঁ ধুনীয়া বাহিৰখনো খুব ধুনীয়াকৈ ডেক'ৰেট কৰি দিছে গ্লাছেৰে গোটেইখিনি বনোৱা আছে ভাল লাগিছে এতিয়া আমি ভিতৰত সোমাইছোঁ খুব চাফা চাৰিওফালে আৰু এয়া চাওক এয়া বাঁহেৰে মহৰ যুঁজ দেখুওৱা হৈছে বাঁহেৰে বনোৱা হৈছে খুব ধুনীয়া বনাইছে এইখিনি বিৰাট ভাল লাগিছে আৰু চবেই এইখিনিতে ৰখি পেলাই ফটোও মাৰি আছে এয়া চবফালে আৰু যিটো আমাৰ অসমীয়া বা ট্ৰেডিশ্যনেল যিটো অসমীয়া বুলি নহয় চব ট্ৰাইবৰে ট্ৰেডিশ্যনেল কাপোৰো ৰখা হৈছে আৰু কিছুমান মুখা এনেকৈ বনাই থোৱা হৈছে যিটো আমি অসমীয়াত মুখা শিল্প বুলি কওঁ বিভিন্ন ধৰণৰ ট্ৰাইবৰ মুখা থোৱা হৈছে বনাই পেলাই আৰু এইবোৰ কাপোৰবোৰ আছে বোৱা কাপোৰ এৰীৰ কাপোৰ মুগা কাপোৰ চব বেলেগ বেলেগ ট্ৰাইবৰো কাপোৰ ৰখা হৈছে এইফালে এইটো অডিঅ' ভিজুৱেল ৰুম তাত কিবা এনেকুৱা প্ৰগ্ৰেম চগ্ৰেম হয় ইয়াত আৰু এইফালে মানুহ বহাও ব্যৱস্থা কৰি থোৱা হৈছে এয়া বেলেগ বেলেগ মুখা ওপৰতো বহুত কিবা কিবি আছে চাবলগীয়া এতিয়া আমি তলত অকণমান দেৰি চাই পেলাই এতিয়া ওপৰলৈ যাম এয়া এখন খুব ধুনীয়া পেইণ্টিং আছে আমাৰ বিহুৰ যিটো বিহু নাচৰ ধুনীয়া পেইণ্টিং এখন কৰি থোৱা হৈছে আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু এয়া মাছ ধৰিবলৈ ব্যৱহাৰ হোৱা চেপাৰ যিটো ডিজাইন হয় সেইটো দি পেলাই এইখিনি ডেক'ৰেট কৰা হৈছে খুব ভাল লাগিছে ভিতৰত লাইট দি দিছে এই ডিজাইনটো মোৰ খুব ভাল লাগিলে কালি চাই পেলাই আৰু এইফালেও এখন ৱালত এনেকৈ পাতি দি পেলাই ডিজাইন কৰা হৈছে আৰু এইফালে সোমাব লাগে এণ্ট্ৰি পইণ্ট হয়তো তাৰ ভিতৰত বিভিন্ন ধৰণৰ বস্তু দেখিলোঁ আমি কিন্তু তাত ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী এলাউ নকৰে কাৰণে মই একো কৰিব নোৱাৰিলোঁ একো ভিডিঅ' ল'ব নোৱাৰিলোঁ তাত আগৰ দিনত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ বস্তু যেনে ডোলা তাৰপিছত আগৰ দিনত যিবোৰ দৰকাৰ হোৱা বস্তু আছিল বহুত মানে পুৰণা বস্তুবোৰ সাঁচি পাত সেনেকুৱা বস্তুবোৰ দেখিব পালোঁ কালি ভাল লাগিছিলে ভিতৰখিনি চাই কিন্তু একো ল'ব নোৱাৰিলোঁ কাৰণে একো দেখাবও নোৱাৰিলোঁ আপোনালোকক
আৰু এটা বস্তু আমি ভিতৰত বহুত ভাল লাগিলে, তাৰ ভিতৰতে আছিলে য'ত আমাক ফটো ল'ব নিদিলে, ভিডিঅ' কৰিব নিদিলে, সেইকাৰণে দেখাব নোৱাৰিলোঁ। তাত এখন আৰ্টিফিচিয়েল গাঁও বনাই থৈছে। গাঁও ঘৰবোৰ আগৰ দিনৰ যেনেকুৱা আছিলে, কেঁচা মাটিৰে বনোৱা পাকঘৰ, বেডৰুম দুটা আৰু এনেকৈ গোহালি এটা বনাই থৈছে, অকণমান খেতি নিচিনা কৰি থৈছে। খুব ভাল লাগিলে সেইখিনি চাই পেলাই। একদম এখন গাঁৱত মানে এখন আগৰ দিনৰ গাঁওবোৰ যেনেকুৱা ঘৰবোৰ আছিলে তেনেকুৱা নিচিনা লাগিলে তাত গৈ পেলাই। কিন্তু একো তাত এলাও নকৰিল কাৰণে একো আপোনালোকক দেখাব নোৱাৰিলোঁ। সেই বস্তুখিনি খুব ভাল লাগিলে কালি মিউজিয়ামত। আৰু তাৰপিছতে অকণমান দেৰি পিছত আমি ওলাই আহিলোঁ। বাহিৰতো বহুত ডাঙৰ এটা জেগা আছে, তাত গাৰ্ডেন নিচিনা এইখিনি চব ল'ৰা ছোৱালী খেলিব পাৰি আৰু বহিবও পাৰি, অকণমান দেৰি টাইম পাছ কৰিব পাৰি। খুব ধুনীয়া লাইটিং, এই লাইটিংখিনিও খুব ভাল লাগিলে। এয়া চব বহুত ডাঙৰ ধুনীয়া ধুনীয়া ফুলো লগাই থৈছে। আৰ্ণিৰ কালি খুব ফূৰ্তি, সি মুকলি পাই খেলি খুব ভাল পাইছে, সেইকাৰণে দেউতাকৰ লগত খেলি আছে। ল'ৰা ছোৱালীয়ে এনেকৈ মুকলি পৰিৱেশত এনেও খুব ভাল পায়, আৰু সিও খুব এনজয় কৰিলে কালি। এনেকৈ দৌৰি ফুৰিছে ইফালৰ পৰা ইফালে। বাবু আৰু এখন কেফেও আছে, তাত আপোনালোকে কফি হওক বা যিকোনো ফাষ্ট ফুড খাব পাৰে। তাৰ ছাইডতে আছে, মিউজিয়ামৰ ছাইডতে আছে, মানে একেটা কেম্পাছতে আছে কিন্তু বাহিৰত আছে। আৰু ইয়াত যিকোনো 7D শ্ব', হৰৰ শ্ব' সেনেকুৱাবোৰো চাব পাৰে ইচ্ছা কৰিলে। আপোনালোকে ইচ্ছা কৰিলে আহিব কেতিয়াবা। যোৰহাটৰ পৰা 17 কিলোমিটাৰ লাগে আৰু গড়আলি হৈ যাব লাগে। তিতাবৰ বালিজান গাঁৱত আছে মিউজিয়ামটো। আৰু ইয়াত এণ্ট্ৰি ফিজ আমাৰ 50 ৰুপিজকৈ লৈছে। শ্ব'বোৰৰ বেলেগ বেলেগ থাকে, বেলেগ বেলেগ প্ৰাইচ থাকে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে। আকৌ আহিম এটা নতুন ভিডিঅ' লৈ পেলাই। টিল দেন টেক কেয়াৰ, বাই বাই।